Hello students, so today we will discuss the exercise 1.1 আৰু 1.1 or question number 1 or যিকেইটা parts আছে so সেইকেইটা parts আমি কৰিম তো সোৱা ভিডিঅ'ত question number 1 ৰ পৰা question number last লৈকে থাকিব মানে ফাৰ্স্ট টু লাষ্ট কোৱেশ্চন থাকিব এটা ডাঙৰ ভিডিও হ'ব ঠিক আছে আৰু শৰ্ট ভিডিও দিম যিবিলাক ভিডিওত কি হ'ব কোৱেশ্চন নম্বৰ 1 থাকিব এটা ভিডিওত কোৱেশ্চন নম্বৰ 2 থাকিব এটা ভিডিওত সো এনেকেও দিয়া হ'ব মানে সেপাৰেট ভিডিও দিয়া হ'ব আৰু এটা ভিডিওত গোটেইখিনি এক্সাৰসাইজত যি কেইটা কোৱেশ্চন আছে সকলো কেইটা কোৱেশ্চন কিন্তু থাকিব ঠিক আছে এটো বুজি লবা সো আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 1 ৰ পৰা সো কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে সোৱা সো কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে যে হুইচ অফ দা ফলোইংস আৰ সেট তলৰ কোনবিলাক সেট হয় justify your answer মানে যি আমি আনসার দিম তার জাস্টিফাইও দিব লাগিব ঠিক আছে সো 1 বাই 1 কৰি আছো সো ফার্স্টত কি আছে ফার্স্ট নম্বৰত আছে the collections of all the months of a year beginning with the letter j যে লেটারেৰে আৰম্ভ হোৱা যি কেইটা মান্থস আছে সেই কেইটাৰ সেট এটো এটা সেট হবে নে নহব তোমালোকে কিন্তু ক'ব লাগিব ঠিক আছে কিন্তু এটা এটা সেট হ'ব কাৰণ আমি যদি জানুৱাৰীৰ পৰা স্টাৰ্ট কৰো সাপোজ জানুৱাৰী টু কি আছে জে দি আহিছে জানুৱাৰী ঠিক আছে তাৰ পিছত কি আছে জুন আছে তার পিছত কি আছে জুলাই আছে ঠিক আছে সো আমি তিনিটা মান্থে পাম জেৰে স্টার্ট হোৱা ঠিক আছে সো আমি এনেকে সলিউশনটো লিখিব পাৰো সাপোজ আমাৰ কি আছে সলিউশন মই দিলো সাপোজ সলিউশন দিলো মই যদি মই সেটটো লিখি কি হ'ব সোৱা সেট যদি মই লিখিম কি হ'ব সাপোজ ইয়াত হ'ব জানুৱাৰী জুন এন্ড জুলাই সো এইটো আমাৰ সেট হ'ব সেট হৈছে মানে এইটো এটা ওয়েল ডিফাইন্ড কালেকশন হয় আৰু ওয়েল ডিফাইন্ড কালেকশন হোৱাৰ কাৰণে কিন্তু এইটো এটা সেট হৈছে সো আমি জাস্টিফাই কেনেকৈ কৰিম সো জাস্টিফাই আমি কৰিব পাৰো দিস ইজ এ ওয়েল ডিফাইন্ড কালেকশন therefore this is a set simply আমি এখিনি লিখি দিলে হৈ যাব সো মই এখিনি ফটাফট লিখি আছো সো কি দিয়া হল সেট টু দিয়া হল জানুৱাৰী জুন এন্ড জুলাই সেট হৈছে তাৰ পিছত কি দিস ইজ এ ওয়েল ডিফাইন্ড কালেকশন টু ওয়েল ডিফাইন্ড therefore this is a set হৈ গৈছে simply হৈ গৈছে সো এইটোৰ সলিউশন হৈ গৈছে দেন আমি সেকেন্ড নম্বৰ কোৱেশ্চনটো চাম the collections of most talented writers of India মানে ইন্ডিয়াৰ most talented writer-ৰ এটা সেট সো এইটো সেট হ'ব নে নহব সো এইটো কিন্তু এটা সেট নহয় সেট কিয় নহয় সাপোজ মোস্ট টেলেন্টেড সাপোজ মই তোমাক খুদিলো তোমাৰ মতে আনসারটো বেলেগ হ'ব আৰু এজনক খুদিলো তাৰ মতে এটা বেলেগ হ'ব মানে পারসন টু পারসন ভেৰি কৰিব মানে যেটো আনসার হ'ব সকলোৰ মতে সেম নহব আৰু সেম যেতিয়া নহব তেতিয়া কিন্তু এটো সেট নহয় সেট হ'বলৈ হলে কি হ'ব লাগিব পারসন টু পারসন সেম হ'ব লাগিব শুড নট চেঞ্জ ঠিক আছে সো এটো কিন্তু এটা সেট নহয় সো আমি আনসারটো লিখিব লাগিব কেনেকৈ লিখিম সোৱা সো আমি সিম্পলি সলিউশন দি লিখিব পাৰো this is not a well defined collection ঠিক আছে it's vary from person to person মানে vary কৰিব person to person therefore this is not a set so simply আমি লিখি দিব পাৰো solution to মই ফটাফট লিখি আছো সোৱা it is not well defined মানে এইটো well defined collection নহয় it's vary from person to person vary কৰিব this is not a set therefore this is not a set ঠিক আছে মই এখিনি দি দিছো সো এখিনি হৈ গল তাৰ পিছত থাৰ্ড নম্বৰ কোৱেশ্চনটো কি আছে সোৱা a team of 11 best cricket batsmen of the world মানে worldৰ 11 best cricket batsmen or এটা সেট সো এটো সেট হ'বনে এটো সেট নহয় কিয় নহয় কাৰণ পারসন টু পারসন ভেৰি কৰিব যেতিয়া বেস্ট বেটসম্যান আহিব সাপোজ পারসন টু পারসন অপিনিয়নটো বেলেগ হ'ব সাপোজ এজনৰ মতে যদি এটা হয় হেতু কিন্তু আন এজনৰ মতে হেতু নহব পারসন টু পারসন ভেৰি কৰিব সেই কাৰণে এইটো এটা সেট নহয় সো সিম্পলি ওপৰত যেটো আনসার লিখিছো সেই আনসারটো যদি মই ইয়াত পেস্ট কৰি দিও হৈ যাব ঠিক আছে সো মই ফটাফট ইয়াত লিখি আছো সো থাৰ্ড নম্বৰ কোৱেশ্চনৰ আনসারটো লিখা হৈ গল মানে সোৱা ইট ইজ নট ওয়েল ডিফাইন্ড মানে এটো ওয়েল ডিফাইন্ড কালেকশন নহয় পারসন টু পারসন ভেৰি কৰে therefore this is not a set সো আমাৰ থাৰ্ড নম্বৰ কোৱেশ্চনটোৰ আনসার হৈ গৈছে সো আমি নেক্সট পেজত যাম আৰু নেক্সট পেজত যাই বাকি কেইটা কোৱেশ্চনৰ আনসার চাম ফোর নম্বৰ কোৱেশ্চনটো দিয়া আছে সোৱা ফোর নম্বৰ কোৱেশ্চনটো হল the collection of all boys in your class তোমাৰ ক্লাছৰ যি কেইজন বয়জ আছে বয়জৰ কি হল সেট সো এইটো এটা সেট হ'বনে হ'ব কাৰণ ক্লাছৰুমত ফিক্সড নাম্বাৰ বয়জ আছে আৰু সকলো মতে হেতু সেম হয় পারসন টু পারসন ভেৰি নহয় কিন্তু সো এইটো এটা সেট হয় সো আমি কেনেকৈ লিখিম সোৱা সো আমি আনসারত কি লিখিলো সলিউশন দিছো দিস ইজ ওয়েল ডিফাইন্ড কালেকশন ঠিক আছে এনিওয়ান ক্যান আইডেন্টিফাই দ্য নাম্বাৰস অফ বয়জ ইন ক্লাছ সো যিকোনো মানুহে আইডেন্টিফাই কৰিব পাৰে therefore this is a set ঠিক আছে হৈ গৈছে আনসার হৈ গৈছে সো আমি ফিফথ নম্বৰ কোৱেশ্চনটো চাম ফিফথ নম্বৰ কোৱেশ্চনত কি দিয়া আছে the collections of all natural numbers less than 100 মানে 100তকে তলৰ natural numberৰ set সো এইটো set হয় নে এইটো set হয় কেনেকৈ লিখিম সোৱা
সো এনসাৰটো মই এনেকৈ লিখি দিছোঁ চোৱা সাপোজ মই যদি এটা সেট বনাই লওঁ সেট কি হ'ব 1 পৰা 99 লৈকে হ'ব নেচাৰেল নাম্বাৰ সো এইটো এটা সেট হয় আৰু এইটো পাৰ্চেণ্ট টু পাৰ্চেণ্ট ভেৰি নকৰে ঠিক আছে আৰু ইট ইজ এ ৱেল ডিফাইন কালেকশ্যন মানে সকলোৰ মতে সেম হ'ব এই পাৰ্চেণ্ট টু পাৰ্চেণ্ট ভেৰি নকৰে ৱেল ডিফাইন কালেকশ্যন হয় দেয়াৰফৰ দিছ ইজ এ সেট ঠিক আছে সো 5th নম্বৰ কুৱেশ্যনৰ এনসাৰটো হৈ গ'ল তাৰপিছত আমি চাম 6th নম্বৰ কুৱেশ্যন 6th নম্বৰ কুৱেশ্যনটো হৈছে এ কালেকশ্যনছ অফ নভেলছ ৰিটেন বাই দ্য ৰাইটাৰ মুন্সী প্ৰেমচন্দ কি হ'ল মুন্সী প্ৰেমচন্দে লিখা নভেলছৰ এটা সেট এইটো সেট হ'বনে এইটো সেট হ'ব কাৰণ মুন্সী প্ৰেমচন্দে লিখা যিকেইটা নভেল আছে এইটো এটা কাউণ্টেবল নম্বৰ হয় ফিক্সড নম্বৰ হয় আৰু সকলো মতে সেম হয় পাৰ্চেণ্ট টু পাৰ্চেণ্ট ভেৰি নকৰে ঠিক আছে সো আমি কেনেকৈ লিখিম সেইটো চাই লোৱা সো আমি এনসাৰটো কেনেদৰে লিখিব পাৰোঁ চোৱা solution it is well defined collection হয় anyone can identify the novels written by মুন্সী প্ৰেমচন্দ যিকোনো মানুহে কিন্তু এইটো আইডেন্টিফাই কৰিব পাৰে বা এইটো পাৰ্চেণ্ট টু পাৰ্চেণ্ট সেম হ'ব ডিফাৰেণ্ট নহয় therefore this is a set ঠিক আছে হৈ গৈছে আমি নেক্সট কুৱেশ্যনত যাম নেক্সট কুৱেশ্যনটো হৈছে the collections of all even integers কালেকশ্যন সো এইটো কি হ'ব আমি যদি সেট বনাই লওঁ এইটো সাপোজ মই যদি এইটো সেট লিখো সাপোজ সলিউশন দি ললো মই সাপোজ মই যদি সাপোজ সেট নাম এ দিলো আৰু সেট যদি মই লওঁ ইভেন কি হ'ল ইন্টিজাৰ্স সো স্টাৰ্ট হ'ব মাইনাসৰ পৰা সাপোজ -4 হ'ল -2 হ'ল তাৰপিছত কি আছে সাপোজ +2 হ'ব +4 হ'ব সো এনেকৈ গৈ থাকিব সো এইটো কিন্তু এটা যিকোনো এটা ফিক্স নাম্বাৰ বা এইটো সকলো মতে সেম হ'ব পাৰ্চেণ্ট টু পাৰ্চেণ্ট আৰু ডিফাৰেণ্ট নহ'ব সেইকাৰণে কিন্তু এইটো এটা সেট হ'ব এইটো এটা সেট হ'ব ৱেল ডিফাইন কালেকশ্যন হয় এইটো ঠিক আছে সো আমি কেনেকৈ লিখিম জাষ্টিফাই কেনেকৈ কৰিম চোৱা সো ইয়াত আমি কেনেকৈ লিখিছোঁ সেটটো লিখিছোঁ সেটটো লিখাৰ পিছত ইট ইজ ৱেল ডিফাইন কালেকশ্যন হয় therefore this is a set ঠিক আছে এইখিনি লিখি দিলে হৈ যাব কোনো প্ৰব্লেম নাই তাৰপিছত কি হ'ল 8th নম্বৰ কুৱেশ্যনটো আছে 8th নম্বৰ দ্য কালেকশ্যনছ অফ অল কুৱেশ্যন ইন দিছ চেপ্টাৰ মানে এই চেপ্টাৰৰ গোটেইখিনি কুৱেশ্যনৰ এটা কালেকশ্যন এইটো সেট হ'বনে নহ'ব সো এইটো এটা সেট হ'ব ফিক্সড নাম্বাৰ হয় যিকেইটা কুৱেশ্যন আছে ফিক্সড নাম্বাৰত আছে আৰু পাৰ্চেণ্ট টু পাৰ্চেণ্ট ভেৰি নহ'ব সো এইটো এটা সেট হ'ব সো আমি কেনেকৈ লিখিম সেইটো চোৱা সো আমি এনসাৰটো কেনেকৈ লিখিছোঁ চোৱা ইট ইজ ৱেল ডিফাইন কালেকশ্যনটো ৱেল ডিফাইন anyone can identify the numbers of question in this chapter therefore this is a set so হৈ গৈছে সলিউশনটো হৈ গৈছে so next questionটো হৈছে next and last question হেতু হল question number 9 a collections of most dangerous animals in the world a পৃথিৱীৰ most dangerous animals or set so এটো কিন্তু পাৰ্চন টু পাৰ্চন ভেৰি কৰিব এটো পাৰ্চন টু পাৰ্চন সেম নহয় therefore this is not a set ঠিক আছে so আমি কেনেকৈ লিখিম হেতু চোৱা so এনেকৈ আমি সলিউশনটো লিখিব পাৰো it is not a well defined collection it's vary from person to person therefore this is not a set so এনেকৈ আমি লিখিব পাৰো so আমাৰ question number 1 অৰ 9টা পাৰ্টস কমপ্লিট হল so আমি question number 2 কৰাৰ কাৰণে next পেজত যাম so আমাৰ second number questionটো হৈছে let set a element দিয়া আছে 1 2 3 4 5 6 insert the appropriate symbol belongs to or not belongs to in the blank space ঠিক আছে so আমি 1 by 1 কৰিম so set যেটো দিয়া আছে suppose set a elements কি আছে elements আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে and 6 আছে ঠিক আছে so মই solution লিখি আছো solution ঠিক আছে first number question to লম first number question to so 5 dash a so আমাৰ 5 to a 5 elements to set 8 আছে নে নাই so আমাৰ 5 elements to set 8 আছে then কি হ'ব তেনেহলে 5 belongs to set a so আমি এনেকৈ সিম্বলটো দি দিম এপসিলন যেটো সিম্বল আছে সিম্বলটো আমি দি দিম ঠিক আছে so আমাৰ ফার্স্ট নাম্বার কোৱেশ্চনটো হৈ গল সেকেন্ড নাম্বার কোৱেশ্চনটো হ'ব সাপোজ কি আছে 8 dash a then elements 8 belongs to set a or not see 8 আমাৰ কিন্তু এলিমেন্টস নাই যেটো আমাৰ সেট দি আছে এই সেটত 8 কিন্তু নাই then এলিমেন্টস নহয় যদি এলিমেন্টস নহয় then কি হ'ব not belongs to so এই এপসিলন দি আমি জাস্ট কাটি দিম ঠিক আছে হৈ গল সেকেন্ড নাম্বার কোৱেশ্চন then third number question to কি হ'ব সোয়া 0 dash a so আমি ব্ল্যাঙ্কছত কি বহাম সোয়া কি আছে 0 আছে 0 to কি আমাৰ এলিমেন্টস হয় নেকি so যেটো সেট আছে সেটৰ কিন্তু এলিমেন্টস নহয় কাৰণ 0 ইয়াত নাই then এটো কি হ'ব এটো আমি জাস্ট এনেকে এপসিলন দি কাটি দিম মানে not belongs to set a ঠিক আছে থাৰ্ড নাম্বার কোৱেশ্চন হৈ গৈছে then আমি fourth number question to লম fourth number question to কি আছে 4 dash a so কি হ'ব 4 এলিমেন্টস হয় না নহয় 4 টু এলিমেন্টস হয় সেট এ যদি আমি অবজার্ভ কৰো ইয়াত কিন্তু এলিমেন্ট হিচাপে 4 আছে দেন আমি ইয়াত কি কৰিম এপসিলন ইয়াত দি দিম
মানে 4 বিলংছ টু সেট এ ঠিক আছে দেন আমি ল'ম 5 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনত কি হ'ব চোৱা ইয়াত আছে 2 ডেশ এ 2 এলিমেণ্টছটো আমাৰ সেট এত আছে নে নাই 2 বিলংছ টু সেট এ অৰ নট চ' 2 আছে দেন আমি এপচিলন দি দিম তাৰপিছত হ'ব আমাৰ কুৱেশ্যন নম্বৰ 6 সিম্পল হয় সেইকাৰণে মই অলপ সোনকালে কৰি আছোঁ বস্তুবিলাক 6 নম্বৰত কি আছে 10 বিলংছ টু সেট এ অৰ নট চ' 10 আমাৰ কিন্তু এলিমেণ্টছ নহয় 10 কিন্তু নাই আমাৰ এলিমেণ্টছৰ লিষ্টত কিন্তু 10 নাই দেন আমি কি কৰিম এপচিলন জাষ্ট ক্লোজ কৰি দিম মানে কাটি দিম এপচিলন নট 10 নট বিলংছ টু সেট এ ঠিক আছে কুৱেশ্যন নম্বৰ 2 আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে এইখিনিয়ে সিম্পল হয় বহুত ইজি হয় চ' থাৰ্ড নম্বৰ কুৱেশ্যন কৰাৰ কাৰণে আমি নেক্সট পেজত যাম চ' থাৰ্ড নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট দ্য ফলোয়িং সেট ইন ৰোষ্টাৰ ফৰ্ম মানে আমাৰ সেট বিল্ডাৰ ফৰ্ম দিয়া আছে আমি ৰোষ্টাৰ ফৰ্মত লিখিব লাগে যিকেইটা আছে সাপোজ 6টা কুৱেশ্যন দিয়া আছে ইয়াত 6টা কি হ'ল আমাৰ গোটেইখিনি কিন্তু এইটো সেট বিল্ডাৰ ফৰ্মত দিয়া আছে এইবিলাক সব সেট বিল্ডাৰ ফৰ্মত দিয়া আছে চ' আমি কি কৰিব লাগে ৰোষ্টাৰ ফৰ্মখিনি লিখিব লাগে ঠিক আছে চ' 1 by 1 আমি গোটেইখিনি কৰিম ঠিক আছে চ' মই সলিউশ্যন দি আছোঁ সাপোজ সলিউশ্যন লিখি ল'লোঁ জাষ্ট লিখি ল'লোঁ তাৰপিছত কি হ'ল কুৱেশ্যন নম্বৰ 1 টো কৰিম কুৱেশ্যন নম্বৰ 1 ঠিক আছে চ' কুৱেশ্যন নম্বৰ 1 কি আছে চোৱা সেট এ দিয়া আছে x such that x is an integer and x equal to or greater than -3 and less than 7 মানে কি হল আমার x2 কি আছে equal to বা greater than -3 কিন্তু less than 7 ঠিক আছে সো এটি আমি একটা রোস্টার ফর্ম বানাম সো সাপোজ সেট a আছে a দি দিলু ঠিক আছে রোস্টার ফর্মে যেটো ফরম্যাট হয় কার্লি ব্রেকেট দি দিলু দেন কি হবো x2 কি হবো সো -3 সমানো আছে দেন আমি এইটো -3 ল'ব লাগিব ঠিক আছে তাৰপিছত কি -2 ল'ব লাগিব ঠিক আছে -1 ল'ব লাগিব দেন 0 ল'ব লাগিব তাৰপিছত কি হ'ল 1 2 3 4 5 and 6 less than 7 therefore we take only up to 6 only ঠিক আছে সো এইটো আমাৰ ৰোষ্টাৰ ফৰ্ম হ'ব যেটো কুৱেশ্যন নম্বৰ দিয়া আছে সেট বিল্ডাৰ ফৰ্মৰ এইটো ৰোষ্টাৰ ফৰ্ম হৈ যাব সো ফাৰ্স্ট নম্বৰ কুৱেশ্যন কমপ্লিট হ'ল দেন আমি ল'ম সেকেন্ড নম্বৰ কুৱেশ্যন নেক্সট হ'ব আমাৰ থাৰ্ড নম্বৰ সো থাৰ্ড নম্বৰ কি দিয়া আছে সো থাৰ্ড নম্বৰত দিয়া আছে set c x such that x is a two digit natural numbers such that the sum of its digit is 8 কি কোৱা হৈছে আমাৰ x টো এটা টু ডিজিট নম্বৰ হয় আৰু যেতিয়া আমি টু ডিজিট কেইটা সাম কৰিম কি হ'ব 8 হ'ব ঠিক আছে সাপোজ ধৰি লোৱা টু ডিজিট নম্বৰ এটা ললো 17 ঠিক আছে 17 ঠিক আছে যেতিয়া আমি ডিজিট দুটা কি কৰিম সাম কৰিম সাপোজ 1 প্লাস 7 কি হ'ব 8 হৈ যাব সো এনেকুৱা নম্বৰৰ সেট ঠিক আছে এনেকুৱা নম্বৰৰ সেট আমি ল'ব লাগে দেন কি হ'ব চোৱা মই 1 by 1 কৰি আছো সাপোজ আমি সেট নেমটো লৈ ললো c হ'ব টু ডিজিট নম্বৰ সো স্টাৰ্ট হ'ব আমাৰ টু ডিজিটৰ পৰা সো ফাৰ্স্ট যদি মই 17 হ'ব ঠিক আছে তাৰপিছত 21 ৰ পৰা বা 20 ৰ পৰা স্টাৰ্ট কৰিলে কি হ'ব 2 6 হ'ব ঠিক আছে 2 6 হ'ব তাৰপিছত মই 3 ৰ পৰা লওঁ তেনেহলে কি হ'ব 3 5 হ'ব ঠিক আছে 4 ৰ পৰা যদি লওঁ দেন 4 in 4 plus 4 8 হ'ব ঠিক আছে তাৰপিছত মই 5 4 পৰা লওঁ মানে 50 পৰা যদি স্টাৰ্ট কৰো কি হ'ব 5 plus 3 8 হ'ব ঠিক আছে মই যদি 60 ৰ পৰা স্টাৰ্ট কৰো কি হ'ব 6 plus 2 8 হ'ব ঠিক আছে তাৰপিছত মই 70 ৰ পৰা স্টাৰ্ট কৰো 7 plus কিমান হ'ব 1 হ'ব ঠিক আছে যদি মই 8 ৰ পৰা স্টাৰ্ট কৰো মানে 18 ৰ পৰা স্টাৰ্ট কৰো কি হ'ব ইয়াত 8 আছে 8 ৰ লগত মই কিমান দিব পাৰো 0 দিলে হৈ যাব তাৰপিছত যদি মই 90 লওঁ 90 কিন্তু নহব কাৰণ 90 লগত প্লাস কৰিলে নহব দেন আমাৰ কি হ'ব 80 লৈকেই হ'ব ঠিক আছে সো মই কি কৰো ব্ৰেকেট ক্লোজ কৰি দিলো আৰু এইটোৱে আমাৰ আনসাৰ হ'ব মানে ৰোষ্টাৰ ফৰ্ম হ'ব কোৱেশ্চন নম্বৰ 3 ৰ ৰোষ্টাৰ ফৰ্ম এইটোৱে হ'ব ঠিক আছে তাৰ পিছত হ'ল আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ সলিউশনটো কি হ'ব কোৱেশ্চনটো দিয়া আছে set d x such that x is a prime number this is divisor of 60 কি কোৱা হৈছে আমাৰ x টো এটা প্ৰাইম নম্বৰ আৰু x টো হ'ল ডিভিজৰ অফ 60 ঠিক আছে সো এইটো আমি লম কি হ'ল ইয়াত হ'ব আমাৰ সেট নামটো হ'ব d নেম অফ দা সেট ইজ d দেন আমি কাৰ্লি ব্ৰেকেট লৈ লম তাৰ পিছত আমি এলিমেন্টস কেটা লিখিম সো আমি যদি 60 ৰ ডিভিজৰ বিলাক উলিয়া ল কি হ'ব সোৱা 60 ৰ ডিভিজৰ কি হ'ব 1 হ'ব ঠিক আছে 2 হ'ব ঠিক আছে 3 হ'ব ঠিক আছে 4 হ'ব ঠিক আছে 6 হ'ব ঠিক আছে 7 নহয় 8 নহয় তাৰ পিছত কি হ'ব 10 হ'ব ঠিক আছে 10 হ'ব
তাৰপিছত কি হ'ব 12 হ'ব ঠিক আছে তাৰপিছত আমাৰ 15 হ'ব ঠিক আছে এইকেইটা হৈছে ডিভিজৰ কিন্তু আমাক কি কোৱা হৈছে x ইজ এ প্ৰাইম নাম্বাৰ হ'ব লাগিব আৰু ডিভিজৰ হ'ব লাগিব সো এইকেইটাটো আমাৰ ডিভিজৰ হৈ গৈছে কিন্তু ইয়াৰ পৰা প্ৰাইম কি হ'ব হেতু উলিয়াব লাগিব সো আমাৰ প্ৰাইম কি হ'ব 2 প্ৰাইম নাম্বাৰ হ'ব 3 প্ৰাইম নাম্বাৰ হ'ব 4 নহ'ব ঠিক আছে 6 নহ'ব 10 নহ'ব 12 নহ'ব and 15 নহ'ব ঠিক আছে দেন আমাৰ কি হ'ব তেনেহলে 2 and 3 আমাৰ आंसर হ'ব ঠিক আছে এখিনি কি হ'ব 2 হ'ব and 3 হ'ব দুটা এলিমেন্টস হ'ব 2 ডিজিট নহয় দুটা এলিমেন্টস হ'ব ঠিক আছে সো আমাৰ কোশ্চেন নম্বৰ 4 টো কমপ্লিট হৈ গল দেন আমি কৰিম কোশ্চেন নম্বৰ 5 সো 5 ত কি দি আছে সোৱা কোশ্চেন নম্বৰ 5 ত দি আছে set e the set of all letters the word trigonometry ঠিক আছে trigonometry যেটো ওয়ার্ড দিয়া আছে এই ওয়ার্ডত এটা সেট বনাব লাগে ঠিক আছে সো কেনেকৈ বনাব পাৰো আমি লম কি ই সেটৰ নামটো ললো ই কার্লি ব্রেকেট দি দিলু তাৰ পিছত কি হ'ব এলিমেন্টস কেটা কি হ'ব সো আমাৰ t2 হ'ব ঠিক আছে r হ'ব ঠিক আছে i হ'ব ঠিক আছে g হ'ব ঠিক আছে o হ'ব ঠিক আছে n হ'ব তাৰ পিছত আৰু o আহিল কিন্তু আমাৰ ৰিপিট কিন্তু নহব আমাৰ এলিমেন্টস কেটা ৰিপিট নহব দেন আমি o এতিয়া নলও ঠিক আছে যেটো এই ইয়াত যেটো আমাৰ o আছে এই o টো আমি কিন্তু নলও কাৰণ এটা ৰিপিট হৈ আছে দেন আমি m লম কাৰণ m এতিয়ালৈকে হোৱা নাই m লম তাৰ পিছত e হোৱা নাই e লব পাৰিম তাৰ পিছত t আমাৰ অলৰেডি লোৱা হৈ গৈছে t আমি নলও ঠিক আছে r আমাৰ অলৰেডি লোৱা হৈ গৈছে আমি r নলও আমি লম কি y টো লম and কার্লি ব্রেকেট ক্লোজ কৰি দিলো আমাৰ এইটো হৈ গল মানে রোস্টার ফর্মত হৈ গল আৰু আমাৰ এলিমেন্টস কেটা এই কেটা আহিল এলিমেন্টস ঠিক আছে সো আমাৰ কোশ্চেন নম্বৰ 5 টো কমপ্লিট হল আমি কোশ্চেন নম্বৰ 6 টো কৰিম নেক্সট পেজত ঠিক আছে কোশ্চেন নম্বৰ 6 কি দিয়া আছে set f the set of all letters in the word better ঠিক আছে এ better যেটো ওয়ার্ড আছে এই ওয়ার্ডৰ সেট বনাব লাগে সো আমি নেক্সট পেজত যাম সো आंसर আমাৰ কি হ'ব 6 নম্বৰ কোশ্চেনৰ आंसर হ'ব সো আমাৰ কি দিয়া আছে ওয়ার্ড টো দিয়া আছে b e double t e r ঠিক আছে সো এই ওয়ার্ডটোৰ আমি সেট বনাম সো সেট আমাৰ কি আছে সেট নেমটো দিয়া আছে f দি দিলো কার্লি ব্রেকেট আমি কি লম এলিমেন্টস কি হ'ব আমাৰ b হ'ব ঠিক আছে e হ'ব ঠিক আছে t হ'ব ঠিক আছে নেক্সট t2 নহয় কিয় নহয় কাৰণ ৰিপিট হৈ যাব তাৰ পিছত e আছে e2 নহয় কাৰণ অলৰেডি e লোৱা হৈছে দেন কি হ'ব আমাৰ r হৈ যাব r ঠিক আছে দেন ক্লোজ কৰি দিলো আমাৰ সেট হৈ গল মানে আমাৰ কোশ্চেন নম্বৰ 3 কমপ্লিট হৈ গল ঠিক আছে সো আমি নেক্সট কোশ্চেন নম্বৰ কৰিম কোশ্চেন নম্বৰ 4 কৰাৰ কাৰণে আমি যাম নেক্সট পেজত ঠিক আছে বলা সো আমাৰ কোশ্চেন নম্বৰ 4 টো দিয়া আছে সো রাইট দা ফলোইং সেট ইন দা সেট বিল্ডার ফর্ম মানে আমাৰ রোস্টার ফর্ম দিয়া আছে আমি সেট বিল্ডার ফর্ম বনাব লাগে ঠিক আছে বহুত সিম্পল হয় মই সলিউশন দি দিলো স্টার্ট কৰিলো মই সো কোশ্চেন নম্বৰ 1 টো কি দিয়া আছে 3 6 9 12 সো এটো কি হ'ব 3 6 9 12 সো এটো আমাৰ রোস্টার ফর্ম আমি বনাব লাগে সেট বিল্ডার ফর্ম ঠিক আছে সো কোশ্চেন নম্বৰ 1 অৰ যিকিটা এলিমেন্টস দিয়া আছে এলিমেন্টস কেটা আমি সাম সাপোজ মই যদি লও 3 into 1 কি হ'ব 3 হ'ব মই যদি লও 3 into 2 কি হ'ব 6 হ'ব মই যদি লও 3 into 3 কি হ'ব 9 হ'ব মই যদি লও 3 into 4 কি হ'ব 12 হ'ব ঠিক আছে সো 12 হ'ব মানে কি ইয়াৰ পৰা আমি কি পালো মানে এবিলাক 3 ৰ মাল্টিপল হয় মানে 3 ৰ মাল্টিপল হয় সো আমি রোস্টার ফর্মটো কেনেকৈ লিখিম সোয়া আমি একো লিখিব পাৰো সাপোজ নাম দিলো সেট a ঠিক আছে কার্লি ব্রেকেট ঠিক আছে x such that x is কি হ'ব x equal to কি হ'ব 3n মানে আমি 3 ৰ লগত মাল্টিপল কৰিছো n মাল্টিপল কৰিছো ঠিক আছে কমা দি দিম n belongs to natural number ঠিক আছে তাৰ পিছত কি হ'ব আমাৰ n টো কি হ'ব সো এতিয়া আমাৰ n টো কি হ'ব n টো হ'ব greater than or equal to n ঠিক আছে or less than or equal to 4 ঠিক আছে দেন আমি কার্লি ব্রেকেট ক্লোজ কৰি দিম আমাৰ কিন্তু সেট বিল্ডার ফর্মটো হৈ যাব বুজি পাইছানে মই আকো কৈ আছো সাপোজ আমাৰ যিবিলাক এলিমেন্টস দি আছে এলিমেন্টস বিলাক হল কি মাল্টিপল অফ 3 ঠিক আছে দেন আম সেট বিল্ডার ফর্ম লিখিম সেট বিল্ডার ফর্মত কি দিছো আমি নাম দিছো সেটৰ a x such that x equal to thrice n মানে কি আমাৰ 3 ৰ লগত কিবা ইনটু হৈ আছে কি ইনটু হৈ আছে মানে আমাৰ ন্যাচারাল নাম্বার মাল্টিপ্লাই হৈ আছে আৰু হেই ন্যাচারাল নাম্বাৰৰ ৰেঞ্জটো কি মানে কৰ পৰা কৈ লৈকে
মানে মাল্টিপুল হৈ আছে দেন আমি ইয়াত দি দিছোঁ কি এনৰ যিটো ভেলু আছে কি হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 হ'ব আৰু লেছ দেন বা ইকুৱেল টু 4 হ'ব ঠিক আছে এইখিনিয়ে চ' এতিয়া আমি নেক্সট নাম্বাৰ কুৱেশ্যন কৰিম নেক্সট নাম্বাৰ কুৱেশ্যনটো হৈছে কি দিয়া আছে 2 আছে 4 আছে 8 আছে 16 আছে এণ্ড 32 আছে চ' এইটো কি হ'ব চ' কুৱেশ্যন নম্বৰ 2 টো যদি আমি চাওঁ ইয়াত আমি এনেকৈ লিখিব পাৰোঁ ছাপ'জ আমাৰ কি আছে 2 টু দি পাৱাৰ 1 কি হ'ব 2 হ'ব ঠিক আছে 2 টু দি পাৱাৰ 2 কি হ'ব 4 হ'ব ঠিক আছে 2 টু দি পাৱাৰ 3 কি হ'ব 8 হ'ব ঠিক আছে 2 টু দি পাৱাৰ 4 কি হ'ব 16 হ'ব 2 টু দি পাৱাৰ 5 কি হ'ব 32 হ'ব চ' ইয়াৰ পৰা কিবা বুজি পাইছানে চ' আমি গম পালোঁ কি 2 দি পাৱাৰ n হৈ আছে ইয়াত 2 দি পাৱাৰ n হৈ আছে চ' এনৰ ভেলুবিলাক আমি ইয়াত ৰাখি দিম আগৰ নিচিনা কিন্তু কুৱেশ্যনটো হৈ যাব চোৱা মই যদি সেট বি ল'লোঁ ইয়াত সেট বি কাৰ্লি ব্ৰেকেট দি দিলোঁ x such that x equal to 2 দি পাৱাৰ n ঠিক আছে চেম n belongs to natural number আৰু ইয়াৰ আমি ৰেঞ্জটো দি দিম কি হ'ব n equal to or greater than 1 আৰু কি হ'ব less than or equal to 5 ক্লোজ এতিয়া বুজি পাইছা আগৰ নিচিনাই চেম জাষ্ট আমি ৰেঞ্জ ধৰি লৈছোঁ 1 ৰ পৰা 5 লৈকে হ'ব ঠিক আছে সেইকাৰণে এইখিনি দিয়া হৈছে n2 কি হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 এণ্ড লেছ দেন অৰ ইকুৱেল টু 5 ঠিক আছে কুৱেশ্যন নম্বৰ 2 কমপ্লিট দেন আমি ল'ম কি কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি দি আছে 5 আছে 25 আছে 125 আছে এণ্ড 625 আছে ঠিক আছে এইটো কিন্তু চেমে হ'ব কেনে হ'ব চোৱা মই কৰি আছোঁ ছাপ'জ মই এইখিনি ৰাফ কৰিছোঁ ছাপ'জ কি আছে 5 টু দি পাৱাৰ 1 কি হ'ব 5 হ'ব 5 টু দি পাৱাৰ 2 কি হ'ব 25 হ'ব ঠিক আছে 5 টু দি পাৱাৰ 3 কি হ'ব 125 আছে ঠিক আছে 5 টু দি পাৱাৰ 4 কি হ'ব চোৱা ইয়াত কিন্তু 2625 হ'ব ঠিক আছে দেন এইটো আমি চিম্পলি লিখিব পাৰোঁ এনেকৈ ছাপ'জ চি দিলোঁ ছেট নাম তাৰপিছত কি হ'ব x such that x equal to 5 to the power n okay then n belongs to natural number okay and n is greater than or equal to 1 or less than or equal to 4 কাৰণ ইয়াত 1 ৰ পৰা 4 লৈকে আহিছে চ' আমাৰ কি হ'ব less than or equal to 4 চ' আমাৰ কুৱেশ্যন নম্বৰ 3 টো কমপ্লিট হৈ গৈছে দেন আমি ল'ম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো লৈছোঁ কুৱেশ্যন নম্বৰ 4 ত কি দিয়া আছে 2 4 6 গৈ আছে ঠিক আছে চ' মই ৰাফ কৰিছোঁ এইখিনি তাৰপিছত কি হ'ল এইটো যদি আমি চাওঁ 2 4 6 ইয়াত আমি কি কৰিব পাৰোঁ চ' এইটো কিন্তু আমাৰ ইভেন নেচাৰেল নাম্বাৰ হয় চ' চিম্পলি আমি এইখিনি লিখিব পাৰোঁ ছাপ'জ ছেট নামটো দি দিলোঁ কি ডি দিলোঁ ছাপ'জ ডি দিলোঁ চিম্পলি কি হ'ল x such that x is an even natural numbers ঠিক আছে এইখিনি লিখি দিলে কিন্তু হৈ যাব x such that x is an even natural numbers মানে গৈ থাকিব ইয়াৰ কোনো শেষ নাই ঠিক আছে চ' আমি নেক্সট নাম্বাৰ কুৱেশ্যনটো ল'ম কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে 149 গৈ কি 100 লৈকে আছে চ' এইটো আমাৰ কি হয় চ' আমাৰ 5 নম্বৰটো কি হ'ব চোৱা মই যদি এনেকৈ কৰোঁ বস্তুটো ছাপ'জ 5 নম্বৰৰ ছাপ'জ 1 টু দি পাৱাৰ 2 মানে স্কুৱেৰ 1 স্কুৱেৰ কি হ'ব 1 হ'ব 2 স্কুৱেৰ কি হ'ব 4 হ'ব 3 স্কুৱেৰ কি হ'ব 9 হ'ব 4 স্কুৱেৰ কি হ'ব 16 হ'ব এনেকৈ গৈ কি হ'ব 10 স্কুৱেৰ কি হ'ব 100 হ'ব ঠিক আছে 100 লৈকে দিয়া আছে ঠিক আছে চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ ছাপ'জ মই যদি ছেট ল'লোঁ ই ছেট নেম দিছোঁ ই কাৰ্লি ব্ৰেকেট x such that x equal to কি হ'ব n স্কুৱেৰ ঠিক আছে চেম n belongs to natural number আৰু n ৰ ৰেঞ্জটো কি হ'ব equal to n is equal to or greater than 1 or less than or equal to 10 ঠিক আছে বুজি পাইছা মানে আমাৰ n টো কি হ'ব 1 ৰ সমান হ'ব বা তাতকৈ ডাঙৰ হ'ব বা 10 তকৈ সৰু হ'ব বা সমান হ'ব ঠিক আছে সিম্পল এইটোৱে হ'ব এনসাৰ আৰু আমাৰ কুৱেশ্যন নম্বৰ 4 ৰ যেকেইটা পাৰ্টস আছিল গোটেইখিনি পাৰ্টস কিন্তু কমপ্লিট হৈ গ'ল ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনত যাম চ' এতিয়া আমি কৰিম 5th নম্বৰ কুৱেশ্যন চ' 5th নম্বৰ কুৱেশ্যনত কি আছে আমি নেক্সট পেজত যাই চাম
সো আমাৰ ফিফথ নম্বৰ কুৱেশ্যনটো হ'ল লিষ্ট অল দ্য এলিমেণ্টছ অফ দ্য ফলোয়িং ছেটছ ঠিক আছে আমাৰ যিবিলাক তলত ছেট দিয়া আছে এইবিলাকৰ এলিমেণ্টছবিলাক লিষ্ট কৰিব লাগে ঠিক আছে চ' ওৱান বাই ওৱান আমি কৰি যাম চিম্পল হয় সলিউশ্যন দিলোঁ সলিউশ্যন আমি একফালৰ পৰা কৰি যাম ঠিক আছে চ' কুৱেশ্যন নম্বৰ ওৱানটো ল'লোঁ জাষ্ট আমাৰ কি লিখিব লাগে এলিমেণ্টছ কেইটা লিখিব লাগে চ' ছেট নেমটো দিয়া আছে এ আমি এনেকৈ এলিমেণ্টছ কেইটা লিখি দিম চ' আমাৰ কুৱেশ্যন নম্বৰ ওৱানটো দিয়া আছে এক্স সাজ ডেট এক্স ইজ এন অড নেচাৰেল নাম্বাৰ কি আছে অড নেচাৰেল নাম্বাৰ হয় আমাৰ এক্সটো দেন এলিমেণ্টছবিলাক কি হ'ব চ' আমাৰ এলিমেণ্টছবিলাক হ'ব অড নেচাৰেল নাম্বাৰ চ' 1 হ'ব ঠিক আছে 3 হ'ব ঠিক আছে 5th হ'ব ঠিক আছে 7 হ'ব ঠিক আছে 9 হ'ব ঠিক আছে এনেকৈ গৈ থাকিব ঠিক আছে তো সেট আমাৰ কি হয় সেট এড এলিমেণ্টছ কেইটা কিন্তু একেইটাই হয় অনলি অড নেচাৰেল নাম্বাৰ ঠিক আছে সলিউশ্যন হৈ গ'ল দেন আমি ল'ম কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 কি আছে সেট বি এক্স সাজ ডেট এক্স ইজ এন ইন্টিজাৰ কি আছে ইয়াৰ ৰেঞ্জ দিয়া আছে কি আছে x2 হ'ল গ্ৰেটাৰ দেন -1/2 এণ্ড লেছ দেন 9/2 ঠিক আছে চ' আমি ইন্টিজাৰ কেইটা উলিয়াম চ' ফাৰ্ষ্টত আমি কৰি লওঁ ছাপ'জ -2 হাফ দিয়া আছে চ' আমি কেনেকৈ লিখিব পাৰোঁ -0.5 ঠিক আছে আৰু দিয়া আছে কি আমাৰ 9/2 চ' ইয়াত আমি কেনেকৈ লিখিব পাৰোঁ 4/5 ঠিক আছে দেন আমাৰ যি এলিমেণ্টছ হ'ব এলিমেণ্টছ কেইটা কি হ'ব মাইনাছ হাফতকৈ ডাঙৰ হ'ব আৰু কি হ'ব 4.5তকৈ সৰু হ'ব মানে স্মলাৰ দেন 4.5 ঠিক আছে চ' ইয়াত আমি কি লিখিব পাৰোঁ ছাপ'জ আমাৰ -0.5তকৈ ডাঙৰ কি হ'ব ইয়াত কি থাকিব 0 থাকিব 1 থাকিব 2 থাকিব 3 থাকিব এণ্ড 4 থাকিব ঠিক আছে চ' 0ৰ পৰা 4 লৈকে আমাৰ এলিমেণ্টছ কেইটা থাকিব চ' ইয়াত আমি চিম্পলি দি দিম বি সেট নেম ইজ বি কাৰ্লি ব্ৰেকেট দেন 0 1 2 3 4 ঠিক আছে তোমালোকে কিন্তু যেতিয়া নোটছ বনাবা এই বস্তুখিনি কিন্তু মই যিখিনি লিখিছোঁ ছাপ'জ এইখিনি বস্তু ছাইডত লিখি থ'বা যেতিয়া ৰিভাইজ কৰিবা তেতিয়া কিন্তু মনত পৰিব যে এনেকৈ বস্তুটো মানে লোৱা হৈছে ঠিক আছে ফাইন কৰা হৈছে এনেকৈ চ' তোমালোকে এইখিনি বস্তু লিখি ৰাখিবা মই কিন্তু ৰাফ কৰি দিম কিন্তু তোমালোকে লিখি ৰাখিবা ঠিক আছে চ' নেক্সট নাম্বাৰটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 3 চ' 3 কি হ'ব চ' কুৱেশ্যন নম্বৰ 3টো দিয়া আছে আমাৰ কি ছেট চি এক্স সাজ ডেট এক্স ইজ এন ইন্টিজাৰ কি আছে এক্স স্কুৱেৰ লেছ দেন অৰ ইকুৱেল টু 4 ঠিক আছে এক্স কি হ'ব এক্স স্কুৱেৰ যিটো ভেলু হ'ব ভেলুটো 4 বা 4তকৈ সৰু হ'ব ঠিক আছে চ' এই কুৱেশ্যনটো যদি আমি চাওঁ ইয়াত কি হ'ব ছাপ'জ এক্স স্কুৱেৰ ভেলুটো কি হ'ব ছাপ'জ এক্স স্কুৱেৰ ভেলুটো হ'ব কি লেছ দেন অৰ ইকুৱেল টু 4 ঠিক আছে চ' এক্সৰ ভেলুটো যদি আমি 1 লওঁ চ' 1 স্কুৱেৰ কৰিলে কি হ'ব 1 হ'ব 2 যদি লওঁ 2 স্কুৱেৰ কৰিলে কি হ'ব 4 হ'ব দেন এইটো ৰেঞ্জত আহি যাব 3 যদি লওঁ 3 স্কুৱেৰ কৰিলে কি হ'ব 9 হ'ব চ' এইটো ৰেঞ্জত নাহে বা 4ৰ ইকুৱেল বা লেছ দেন 4 কিন্তু নহয় দেন এইটো আমাৰ নহ'ব ঠিক আছে তাৰপিছত হ'ল আমি যদি -1 লওঁ -1 যদি লওঁ দেন 1 আৰু -2 লওঁ দেন কিন্তু আমাৰ ইয়াতো 4 হ'ব মানে লেছ দেন অৰ ইকুৱেল টু 4 কিন্তু হৈছে ঠিক আছে আৰু যদি আমি 0 স্কুৱেৰ লওঁ দেন এইটোতো 0 হ'ব চ' আমাৰ এলিমেণ্টছ কেইটা কি আহিব ছাপ'জ ছেট নেম দিয়া আছে চি কাৰ্লি ব্ৰেকেট দিলোঁ -2 -1 0 1 2 ঠিক আছে আমাৰ কুৱেশ্যন নম্বৰ 3টো কমপ্লিট হৈ গ'ল ঠিক আছে দেন আমি ল'ম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে ছেট ডি এক্স সাজ ডেট এক্স ইজ এ লেটাৰ্ছ ইন দ্য ৱৰ্ড লয়েল ঠিক আছে চ' ইয়াতো চিম্পল হয় সকলোৱে জানা লয়েলত কি হ'ব জাষ্ট মই লিখি আছোঁ এল হ'ব অ' হ'ব ৱাই হ'ব এ হ'ব নেক্সট যেটো আমাৰ লাষ্টৰ যেটো এল আছে এলটো নহয় কিয় নহয় কাৰণ এলটো ৰিপিট হ'ব নালাগে যিকেইটা এলিমেণ্টছ হ'ব এলিমেণ্টছৰ ভিতৰত কিন্তু আমাৰ এলিমেণ্টছ কেইটা ৰিপিট হ'ব নালাগে ঠিক আছে চ' ৰিপিট সেইকাৰণে আমি ৰিপিট হ'ব কাৰণে দিয়া নাই চ' আমাৰ এইকেইটা ছেট হৈ গ'ল 4th নম্বৰ কমপ্লিট হ'ল তাৰপিছত হ'ল 5th নম্বৰ কুৱেশ্যন হ'ল আমাৰ কি ছেট ই এক্স সাজ ডেট এক্স ইজ এ মান্থ অফ এ ইয়াৰ নট হেভিং 31 ডেজ ঠিক আছে কি হ'ব তেনেহ'লে আমাৰ কি মান্থ অফ এ ইয়াৰ এক্সটো কি হ'ল মান্থ অফ এ ইয়াৰ নট হেভিং 31 ডেজ যিবিলাক আমাৰ মান্থ আছে 30 ডেজ বা 28 বা 29 ডেজ যিবিলাক ফেব্ৰুৱাৰীৰ হয় চ' সেইবিলাক মান্থৰ এটা ছেট বনাব লাগে চ' আমাৰ এলিমেণ্টছ কেইটা কি হ'ব চাই লোৱা চ' আমি যদি মান্থ কেইটা লিখি লওঁ ছাপ'জ মই মান্থ কেইটা লিখি লৈছোঁ ঠিক আছে ছাপ'জ আমাৰ কি আছে জানুৱাৰী আছে
কিমান হয় 31 ডেজৰ হয় ফেভ আছে কিমান 28 বা 29 ঠিক আছে মাৰ্চটো কিমান হ'ব মাৰ্চটো 31 ডেজৰ হ'ব এপ্ৰিলটো কিমান এপ্ৰিলটো হ'ব 30 মে কি হ'ব মে হ'ব আমাৰ 31 মে জুন হ'ব কি জুন হ'ব আমাৰ 30 জুলাইটো কি হ'ব জুলাইটো হ'ব 31 ঠিক আছে আগষ্টটো কি হ'ব সাপোজ আগষ্ট আছে আগষ্ট 31 সেপ্টেম্বৰ কি হ'ব 30 তাৰপিছত হ'ব আমাৰ অক্টোবৰ সো অক্টোবৰটো হ'ব 31 ডেজৰ হ'ব নৱেম্বৰ হ'ব 30 ডেজৰ এণ্ড ডিচেম্বৰটো হ'ব আমাৰ 31 ডেজৰ সো আমাৰ এলিমেণ্টছ কেইটা কি হ'ব চোৱা সাপোজ সেট নেমটো ললো ই এলিমেণ্টছ কেইটা কি হ'ব আমাৰ জানুৱাৰীটো নহয় কাৰণ 31 ডেজ আছে ফেব্ৰুৱাৰীটো হ'ব ফেব্ৰুৱাৰীটো হ'ব ঠিক আছে তাৰপিছত মাৰ্চটো নহয় এপ্ৰিলটো হ'ব মেটো নহয় জুন হ'ব জুলাই নহয় আগষ্ট নহয় সেপ্টেম্বৰ হ'ব ঠিক আছে অক্টোবৰ নহয় নৱেম্বৰ হ'ব ঠিক আছে কাৰ্লি ব্ৰেকেট ক্লোজ আমাৰ কুৱেশ্যন নম্বৰ 5 ৰ এনসাৰটো কিন্তু হৈ গ'ল ঠিক আছে এইখিনি মই ৰাপ কৰি আছো এইখিনি দৰকাৰ নাই জাস্ট আমি এইখিনি লিখি দিলে কিন্তু আমাৰ কুৱেশ্যনৰ এনসাৰটো কমপ্লিট হৈ যাব ঠিক আছে সো আমি নেক্সট 6 নম্বৰ কুৱেশ্যনটো আমি লম 6 নম্বৰ কুৱেশ্যনটো কি আছে সোৱা 6 নম্বৰ কুৱেশ্যনটো আছে set f x such that x is a consonant in the English alphabet which precedes k মানে k ৰ আগত যিবিলাক আমাৰ এলফাবেট আছে সেই এলফাবেটৰ সেট বনাব লাগে কিন্তু আমাৰ অনলি কনসনেন্টৰ বনাব লাগে ভাৱেলছৰ বনাব নালাগে ঠিক আছে সো আমি নেক্সট পেজত চাম কুৱেশ্যন নম্বৰ 6 এনসাৰটো আমি চাম সাপোজ কি আছে সাপোজ মই সেট নেম টু f দি দিছো কি আছে আমাৰ আপ টু k লৈকে এলফাবেট k লৈকে আপ টু এলফাবেট k লৈকে সো আমি ইয়াৰ পৰা লিখিব পাৰো a b c d e f g h i j আমি k লৈকে লিখিম আপ টু k মানে k লিখিব নালাগে সো এইকেইটা আমাৰ হৈছে এলিমেন্টস কিন্তু আমাক অনলি কনসনেন্টৰ বনাব দিছে ভাৱেলছৰ বনাব দিয়া নাই সো ইয়াৰ ভাৱেলছ কি আছে a আছে e আছে i আছে সো আমি এই তিনিটা এলফাবেট ইয়াৰ পৰা ৰিমুভ কৰিব লাগিব সো ইয়াত আমি এনেকৈ দি দিও b c d f g h j সো এইটো হল আমাৰ ফাইনাল এনসাৰ ঠিক আছে এইখিনি লিখিছো জাস্ট তোমালোকক বুজাবলৈ যাতে বুজি পোৱা যে আমাৰ ভাৱেলছ কেইটা ইয়াত থাকিব নালাগে জাস্ট কনসনেন্ট কেইটা থাকিব লাগে সো এইটো আমাৰ মেইন এনসাৰ হ'ব ঠিক আছে সো আমাৰ কুৱেশ্যন নম্বৰ 5 ৰ গোটেইখিনি পাৰ্টস কৰা হল এতিয়া আমি যাম 6 নম্বৰ কুৱেশ্যনত ঠিক আছে নেক্সট পেজত যাম সো 6 নম্বৰ কুৱেশ্যনত দিয়া আছে match each of the set on the left in the roster form with the same set on the right described in set builder form মানে এটা সাইডত আমাৰ roster formৰ সেট দিয়া আছে আৰু এটা সাইডত set builder formৰ সেট দিয়া আছে আমাক কি কৰিব লাগিব ম্যাচ কৰিব লাগিব যে কোনটো লগত কোনটো মিল খায় ঠিক আছে সো আমি কুৱেশ্যন নম্বৰ 1 টো ললো সো 1 ৰ লগত আমাৰ কি মিল খাব সোৱা ম্যাচ কোনটোৰ লগত হ'ব 1 2 3 6 এটো কি হ'ব যদি আমি ফাৰ্স্টৰ এটো চাম x such that x is a prime numbers কিন্তু এটো গোটেইখিনি কিন্তু prime numbers নহয় 6 টো prime numbers নহয় ঠিক আছে সো ইয়াত আমি কি কৰিব পাৰো 6 টো আমাৰ prime numbers নহয় দেন এটো লগত কিন্তু নিমিলিব ঠিক আছে আমি v number টো চাম x such that x is an odd natural number less than 10 odd natural number less than 10 কিন্তু ইয়াতো কিন্তু আমাৰ এইটো বস্তু 6 কিন্তু odd number নহয় দেন এইটো আমাৰ নহব এইটো আমাৰ নহব এইটো নহব ঠিক আছে সো আমি c নাম্বাৰটো চাম c কি হল x such that x is a natural numbers and divisor of 6 হয় না নহয় 1 2 3 6 এটো কিন্তু ডিভিজৰ হয় 6 ৰ সো আমাৰ 1 কাৰ লগত ম্যাচিং কৰিব 1 ম্যাচিং কৰিব আমাৰ c লগত ম্যাচিং কৰিব ঠিক আছে দেন আমি সেকেন্ড নাম্বার কোৱেশ্চনটো লৈছো সেকেন্ড নাম্বাৰটো কি হ'ব 1 2 ঠিক আছে সেকেন্ড নাম্বাৰটো হল 1 2 যদি আমি এ লগত ম্যাচিং কৰো সাপোজ x such that x is a prime numbers and a divisor of 6 ঠিক আছে এটো লগত ম্যাচিং হ'ব কাৰণ এটো দুটায়ে prime number 2 and 3 is a prime numbers and is a divisor of 6 হয় ইয়াৰ লগত ম্যাচিং কৰিব দেন এইটো আমাৰ কি হ'ব 2 কি কাৰ লগত ম্যাচিং হ'ব 2 হ'ব এৰ লগত ম্যাচিং ঠিক আছে দেন আমি থাৰ্ড নম্বৰ কোৱেশ্চনটো লম থাৰ্ড নম্বৰ আছে ম্যাথমেটিক্সৰ হ'ব এটো চাই গম পোৱা যায়
সো আমাৰ কি হ'ব থাৰ্ড নম্বৰটো হ'ব এইটো এক্স সাজ ডেট এক্স ইজ এ লেটাৰ্ছ অফ দ্য ৱৰ্ড মেথমেটিক্স ঠিক আছে সো আমাৰ 3 হ'ব ডিৰ লগত মেচিং তাৰপিছত 4 হ'ব আমাৰ কি বিৰ লগত মেচিং হ'ব ইয়াত চোৱা তুমি এক্স সাজ ডেট এক্স ইজ এন অড নেচাৰেল নাম্বাৰ লেছ দেন 10 ঠিক আছে এইটো চোৱা এইটো কি হ'ল অড নেচাৰেল নাম্বাৰ গোটেইকেইটা অড আছে আৰু কি আছে লেছ দেন 10 আছে ঠিক আছে 9 লৈকে আছে ইয়াত 10 আছে দেন এইটো কি হ'ব আমাৰ 4টো হ'ব বিৰ লগত এটাই বাকি আছে বিৰ লগতে হ'ব কিন্তু মই জাষ্ট অল ক'লো সো এইখিনিতে আমাৰ এক্সাৰসাইজ 1.1 ৰ গোটেইকেইটা কুৱেশ্যন কমপ্লিট হৈ গ'ল সো কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 6 লৈকে যিকেইটা পাৰ্টছ আছিল গোটেইকেইটা পাৰ্টছ কৰা কমপ্লিট হৈ গৈছে সো প্লেলিষ্ট বনোৱা আছে তোমালোকে জাষ্ট প্লেলিষ্টটো সেভ কৰি ৰাখিবা আৰু যেতিয়া মানে ৰিভাইজ কৰা বা যেতিয়া নোটছ বনোৱা জাষ্ট সেইটো প্লেলিষ্টত যাই তোমালোকে সিৰিয়ালি মানে এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.2 এক্সাৰসাইজ 1.3 এনেকৈ সিৰিয়ালি পাই থাকিবা চেপ্টাৰ ওয়াইজ ঠিক আছে সো কন্টিনিউ তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা আৰু যদি কিবা প্ৰবলেম হয় কমেন্ট বক্সত কমেন্ট কৰিবা সেইটো ৰিলেটেড ভিডিঅ' বনোৱা হ'ব বা ফোন কৰিও ডাউট ক্লিয়াৰ কৰা হ'ব ঠিক আছে সো আজিৰ ভিডিঅ'ত এইখিনিয়ে সো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ